हर हर पार्वती पते नमो नमः ओम तत्सत ओम तत्सत ओम तत्सत শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। যদি ইয়াত অজানিতে কিবা ভুল হৈ যায় আপোনালোকে ক্ষমা কৰিব বুলি আপোনালোকৰ শ্ৰীচৰণৰ সহস্ৰ বা প্ৰণাম জনাই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এতিয়া আজি কথাটো হৈছে কি, আমাৰ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইকেইজনক উৎপত্তি কৰা জন হৈছে যে সদাশিৱ, আৰু এই সদাশিৱকে নাৰায়ণ বুলিও কয়। কিন্তু এতিয়া মই এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যে পতি মানে এইকেইজনক উৎপত্তি কৰাজন হৈছে সদাশিৱ, তাৰ প্ৰমাণটো মই আজি দিম। এতিয়া কথাটো হৈছে কি, এতিয়া এইজন হৈছে সদাশিৱ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পতি হৈছে সদাশিৱ। এইজনক কয় ত্ৰিদশপতি। এজনক কি বুলি কয়? ত্ৰিদশ, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পতি এজনক কয় ত্ৰিদশপতি। এই সদাশিৱ হৈছে ত্ৰিদশপতি। তাৰপিছত হৈছে কি, এতিয়া এই ইয়াত 33 কোটি দেৱতাৰ যিজন 33 কোটি দেৱতাৰ ৰজা হৈছে ইন্দ্ৰদেৱ। ইন্দ্ৰদেৱক কি বুলি কোৱা হয়? ত্ৰিদশ কোটি দেৱ, ত্ৰিদশ কোটি দেৱ। আৰু এইজন যিজন পূৰ্ণ ব্ৰহ্ম, এই পূৰ্ণ ব্ৰহ্মক কি বুলি কৈছে? পূৰ্ণ ব্ৰহ্মক কি বুলি কৈছে? এইটো কোটি ব্ৰহ্মাণ্ডৰ প্ৰতি, মানে ইয়াত ত্ৰিজগতৰ প্ৰতি বুলি লিখিছে, কিন্তু ত্ৰিজগতৰ প্ৰতি নহয়, এজন প্ৰকৃততে অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী হৈছে এই পূৰ্ণ ব্ৰহ্ম। পূৰ্ণ ব্ৰহ্ম এইটো মই আকৌ পিছত ভিডিঅ' বনাই ভালকৈ ক'ম বাৰু। এতিয়া কথাটো হৈছে কি, এওঁলোকে কেনেধৰণে পৃথিৱীত আহি পিনি এওঁলোকৰ এজন কেনেধৰণে পৃথিৱীত আহি পিনি অৱতাৰিত হৈছিলে সেই বিষয়টো মই আজি আপোনালোকৰ আগত জ্ঞাত কৰিব বিচাৰিছোঁ প্ৰমাণ সহকাৰে। এতিয়া আপোনালোকে চাব, এতিয়া কথাটো হৈছে কি, যেতিয়া কীৰ্তনৰ সহস্ৰ নাম বৃত্তান্তত স্পষ্টকৈ লিখা আছে যে সত্য যুগত সকলো মানুহেই নিৰ্গুণ হৰিনাম লৈ পূৰ্ণ মুক্তি লৈ আছিলে, মানে সত্য যুগত সকলোৱে নিৰ্গুণ হৰিনাম লৈ পূৰ্ণ মুক্তি লৈ আছিলে। তাকে দেখি পানি এই দেৱতাখিনিয়ে এওঁলোকে পূজাভাগ নাপাওঁ বুলি কি কৰিলে? এইজনক ধৰিলে, মানে সদাশিৱক ধৰিলে যে প্ৰভু আমাক ইমান ধুনীয়া ধুনীয়া পদবিলাক দি থৈ দিছে, কিন্তু আমাক মনুষ্য লোকত মানে আমাক পূজাভাগ নিদিয়ে, গতিকে লৈ আপুনি আমাৰ পূজাভাগ দিয়া কিবা এটা উপায় কওক বুলি এইখিনিয়ে এইকেইজনে ধৰিলে। কাক? এই সদাশিৱক ধৰিলে। সদাশিৱই ক'লে কি হ'ব, মইচোন গোটেই এই ব্ৰহ্মাণ্ডৰ গৰাকী মই শ্ৰেষ্ঠ, গতিকে মোৰ কথাটো তেওঁ নুশুনিবনে, গতিকে আমি সকলোৱে তেওঁক তুতি কৰোঁ বুলি ক'লে। যেতিয়া তুতি কৰোঁ বুলি ক'লে তেতিয়া কি কৰিলে? এই গোটেইখিনিয়ে মিলি পানি তাক তুতি কৰিলে, এইজনক তুতি কৰিলে। এইজনক যেতিয়া তুতি কৰিলে, এইজনে কি কৰিলে? এওঁলোকৰ তুতিত সন্তুষ্ট, প্ৰাৰ্থনাত সন্তুষ্ট হৈ পিনি কি কৰিলে? এই সদাশিৱৰ আগত এইজনে শংখ চক্ৰ গদা পদ্ম ধৰি পিনি উপস্থিত হ'লহি। এইজনে আহি সদাশিৱৰ আগত উপস্থিত হ'লহি, আৰু সদাশিৱৰ আগত উপস্থিত হৈ পিনি কি আলোচনা কৰিলে? তেওঁলোকে যিটো মূল হৰিনাম, যিটো নিৰ্গুণ হৰিনাম, সেই নিৰ্গুণ হৰিনামটো এওঁলোকে আলোচনা কৰি পিনি লুকুৱাই পেলালে। লুকুৱাই পিনি কি কৰিলে? তেওঁলোকে নতুনকৈ এখন সংবিধান ৰচিলে। সংবিধানখন ৰচি পানি কি কৰিলে? তেওঁলোকে আলোচনা কৰিলে কি যে এজনক ক'লে তুমি পৃথিৱীত গৈ অৱতাৰিত হোৱাগে, তুমি পৃথিৱীত গৈ জন্ম লোৱাগে। এজনক ক'লে, এজনক কৈছে যে তুমি পৃথিৱীত গৈ জন্ম লোৱাগে, আৰু ময়ো যাম, ময়ো তোমাৰ পকতে গৈ পিনি তোমাৰ ওচৰৰ পৰাই তোমাৰ মানে চৰণতে হৰণ লৈ দেখুৱামগৈ, লৈ পিনি তোমাৰে গুণানুকীৰ্তন কৰি পিনি তোমাৰে মানে যশ কীৰ্তন কৰি দেখুৱাম, মানে তোমাকে মানে সেৱা কৰি থাকিম, তাৰমানে এজনৰ ভক্ত হৈ থাকিম বুলি ক'লে। কৈ পিনি কি কৰিলে? তেওঁলোকে পৃথিৱীত অৱতাৰিত হ'ল দুইজনে। এতিয়া কথাটো হৈছে কি, সদাশিৱই পৃথিৱীত অৱতাৰিত যেতিয়া হ'লহি, সদাশিৱই আহি পিনি কি হিচাপে অৱতাৰিত হ'ল? প্ৰথম ৰাম হিচাপে অৱতাৰিত হ'ল। এতিয়া কথাটো হৈছে কি, সদাশিৱই ৰাম হিচাপে অৱতাৰিত হ'ল। তাৰপিছত
এইজনে এই যিজন পূৰ্ণকৃষ্ণ ভগৱন্ত পূৰ্ণ ব্ৰহ্ম এওঁ কি কৰিলে এওঁ আহি পিনি এই সদাশিৱৰ ওচৰত শৰণ লৈ এই ৰামৰ ওচৰত মানে তেওঁকে মানে উধাই পুজিম বুলি কৈ গুচি আহিলে। এতিয়া প্ৰশ্নটো হৈছে কি ৰামে যদি বা এজনৰ অংশই ৰাম আহিলে এজন হৈ পিনি সদাশিৱ হৈ ৰাম আহিলে। এতিয়া কথাটো হৈছে কি এইজনে ক'লে যে আকৌ তোমাৰ মানে ভক্ত হৈ পিনি তোমাকে সেৱা শুশ্ৰূষা কৰি থাকিম বুলি ক'লে। সেইজন হ'ল কোন? সেইজন এতিয়া হৈছে কি ৰামৰ প্ৰকৃত ভক্ত কোন? ৰামৰ প্ৰকৃত ভক্ত হৈছে হনুমান। হনুমানে এতিয়া এই বস্তুটোৰ পৰা আমি বুজি পালোঁ যে হনুমান হৈছে পূৰ্ণকৃষ্ণ ভগৱন্ত পূৰ্ণ ব্ৰহ্ম আৰু সদাশিৱ হৈছে এজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতি হৈছে সদাশিৱ আৰু এই সদাশিৱ হৈ ৰাম হৈ আহিলে আৰু এই পূৰ্ণকৃষ্ণ হৈ পিনি হনুমান আহিলে আৰু এই কাল ব্ৰহ্ম হৈ পিনি কোন আহিলে? লক্ষ্মণ আহিলে। এইটো ধুনীয়াকৈ বস্তুটো এই লক্ষ্মণৰ কথাটো বাৰু কীৰ্তনত উল্লেখ নাই, তথাপিতো এই দুজনৰ কথাটো ৰাম আৰু হনুমানৰ কথাটো হনুমান বুলি নাই, কিন্তু এই বস্তুটো গোটেইটো স্পষ্টকৈ মানে ওলাই পৰিলে। মানে চিধা আঙুলিত যেনেকৈ ঘিউ নাহে আঙুলি অলপমান টেৰা কৰিব লাগে সেনেকৈ অলপমান টেৰাকৈ দিমাগটো লগালে ওলাই পৰে এইটো। এতিয়া মই প্ৰমাণবিলাক দিম বাৰু। এতিয়া সেইটো কাৰণে মানে কীৰ্তনত লিখিছে কি ইন্দ্ৰ হৈছে ত্ৰিদশ কোটি দেৱপতি। ইন্দ্ৰ ত্ৰিদশ কোটি দেৱপতি আৰু সদাশিৱ হৈছে ত্ৰিদশপতি মানে কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পতি হৈছে সদাশিৱ। আৰু হনুমান পূৰ্ণ ব্ৰহ্ম হনুমান হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে কোন? হনুমান। এতিয়া কিন্তু কথাটো হ'ল কি এতিয়া আমি পুজিম তাক, প্ৰশ্নটো আহিছে তাক। সেইটো কাৰণে ৰামচৰিত মানসত লিখিছে এইটো কি হনুমান চালিচাত লিখিছে। হনুমান চালিচাত কি লিখিছে? শ্ৰী গুৰু চৰণ সূৰ্য ৰজ নিজ মনু মুকুৰু সুধাৰি বনৰৌ ৰঘুবৰ বিমল যশু জোৰদায়ুক ফলচাৰী। যদিও হনুমান পূৰ্ণকৃষ্ণ ভগৱন্ত পূৰ্ণ ব্ৰহ্ম তেওঁ নিজেই প্ৰকাশ কৰিছে যে তোমালোকে মোক পুজিব নালাগে, মোৰ আদৰ্শৰে মই যেনেধৰণে ৰামক ভক্তি কৰিছিলোঁ ঠিক তেনেদৰে মোৰ আদৰ্শটো লৈ পিনি মোক গুৰু ধাৰণ কৰি পিনি তোমালোকেও কাক পূজা বুলি কৈছে? এই সদাশিৱ বা এই ৰামক বা ৰামকৃষ্ণক। অকল সদাশিৱ ৰামকৃষ্ণ নহয় আৰু তেওঁলোকৰ ঢেৰ ৰূপ আছে, সেই যিকোনো এটা ৰূপক মানে পুজিলেই হ'ল বুলি কৈছে। কিন্তু আমাৰ পূজনীয় কোন বুলি কৈছে? এইজন। কিন্তু আমি মানে এইজনক পূৰ্ণ ব্ৰহ্মক কি কৰিব লাগে বুলি কৈছে? আমি তেওঁ আদৰ্শ মানে হনুমানৰ নিচিনা ভক্ত হৈ পিনি এজনক পুজিবলৈ নিৰ্দেশ দিছে। এতিয়া কথাটো হৈছে কি এতিয়া গোটেই কথাটো বুজাই দিলোঁ। এতিয়া আপোনালোকক মই প্ৰমাণটো দিব লাগে। এতিয়া প্ৰমাণটো মই দি আছোঁ। ইয়াৰ আগতে মই এবাৰ মানে প্ৰমাণ দিম বুলি কৈছিলোঁ কি হ'লে যে ব্ৰাহ্মণ দুবিধ, এবিধ জন্মগত ব্ৰাহ্মণ আৰু এবিধ কি বুলি কয় ব্ৰহ্মজ্ঞানী ব্ৰাহ্মণ। সেইটো প্ৰমাণটো আজিয়ে দি দিছোঁ বাৰু। সেইটো প্ৰমাণটো নিদিলে থাকি যাব। গতিকে এইটো চাই লওক আপোনালোকে, এইখিনি পঢ়ক। মই হেৰিয়ৰ পৰা দি দিছোঁ, লাইটটো দিলে কিডাল হ'ব নো? অঁ হ'ল। এতিয়া চাব মই এইখিনি দি দিছোঁ। এন্ধা হৈছে কেলৈ এইটো দি দিছোঁ, এন্ধা হ'লে কিটো হ'ব? এইটো দি দিছোঁ চাব, এন্ধা হৈছে যে এন্ধা হৈছে ঘূৰা জল আছে যে এইটো চাব। এইখিনি পঢ়িব, তাৰপৰা এইখিনি পঢ়িব কৈছে তেওঁক পুৰাণজ্ঞ বুলি গণ্য কৰিব লাগে। তেনে পুৰাণবিদ ব্যক্তি ব্ৰাহ্মণ নহৈ আন জাতি হ'লেও পূজনীয় বুলি কৈছে। ইয়াৰ পৰাই স্পষ্ট হৈছে যে কি বামুণ দুবিধ, এবিধ হৈছে জন্মগত আৰু এবিধ হৈছে ব্ৰহ্মজ্ঞানী ব্ৰাহ্মণ। আৰু এওঁলোকক কেনেকৈ পুজিব লাগে সেইটো মই পিছত ক'ম বাৰু। এতিয়া কথাটো হৈছে কি এতিয়া মই এই বস্তুটো দেখাই দিছোঁ যে এতিয়া যিখিনি ক'লোঁ এইজন হৈছে চব এইটো হৈছে যতেক ত্ৰিদশ কোটি দেৱ আছে মানে যিমান ত্ৰিদশ কোটি মানে যিমান দেৱতা আছে সকলোৱে ইয়াত কৈছে ত্ৰিদশ কোটি, আপোনালোকে নিজে পঢ়িব। আৰু ইয়াত কৈছে ত্ৰিদশ ভকতিত তুষ্ট বৈল হৰি। ত্ৰিদশৰ ভকতিত বুলি কওঁতে ইয়াত সদাশিৱৰ কথা কৈছে। আৰু ইয়াত চাব
তথাপিতো তুষ্ট ভৈলা ত্ৰিজগতৰ প্ৰতি। ইয়াত ত্ৰিজগতৰ প্ৰতি বুলি কওঁতে কি কৈছে, ইয়াত হনুমানৰ কথা কৈছে। ইয়াত হনুমানে মানে ত্ৰিদশ পতিয়ে কি কৈছিলে, প্ৰথমতে সদাশিৱৰ আগত শংখচক্ৰ গদা পদ্ম ধৰি পিনি উপস্থিত হৈছিলে, আৰু তাৰপিছত পৃথিৱীলৈ আহোঁতে কি ৰূপত আহিলে, হনুমানৰ ৰূপত আহিলে, আৰু এতিয়াও বৰ্তমান আছেই বাৰু। এতিয়া কথাটো হৈছে কি, এতিয়া মই প্ৰমাণ দিব লাগে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যে পতি সদাশিৱ, এইটো মই এখন পদ্মপুৰাণৰ পৰা দিছোঁ, চাব। পদ্মপুৰাণ, কথা পদ্মপুৰাণ 318 পেজত আছে, আপোনালোকে চাই ল'ব পাৰিব কিনি পিনি। এইটো চাওক, সদাশিৱ বাক্য শ্ৰৱণ কৰি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ সেই তিনি পুত্ৰই কৈছিল। তিনি পুত্ৰ বুলি কৈছে, সেই পুত্ৰ বুলি ক'লে কি বুজিব, সদাশিৱৰ পুতেক, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পতি হৈছে কোন, সদাশিৱ, মানে এই ত্ৰিদশপতি। এই তিনিজনৰ পতি হৈছে সদাশিৱ। ইয়াৰ পৰা স্পষ্ট যে এজন হৈছে এই তিনিজনৰ পতি, তাৰ ওপৰত আৰু দুজন আছে, এজন পূৰ্ণ ব্ৰহ্ম। এতিয়া এই বস্তুটো ক'ত আছে মই দেখাই দিছোঁ, আপোনালোকে চাব। ইয়াত আপুনি চাব, সহস্ৰ নাম বৃত্তান্ত, যষ্ট কীৰ্তন, এইখিনি আপুনি প্ৰথমৰ পৰা পঢ়িলে বেছি ভালকৈ বুজি পাব। ইয়াত মানে আপোনাৰ পঢ়িব সহস্ৰ নাম বৃত্তান্ত, পঞ্চম কীৰ্তন, মানে গোটেই অধ্যায়টোৱে পঢ়ি দিব। ইয়াত সেই 6টা অধ্যায় আছে, গোটেই 6টা অধ্যায় পঢ়িব, ধুনীয়াকৈ পাব আপুনি। এইখিনি চাওক, মই অকণমান পঢ়ি দিছোঁ। এতিয়া তথাপিতো তুষ্ট ভৈলা ত্ৰিজগতৰ প্ৰতি, কিনো দয়াময় প্ৰভু ভকত বৎসল, কপট সেৱাতে মোক কৰিলা কুশল, দিব্যৰূপে দেখা মোক দিলন্ত মাধৱে, চাহিলো নয়ন ভৰি পৰণ উৎসুকে, মানে দিব্যৰূপে শংখচক্ৰ গদা পদ্ম ধৰিলে, দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ, পাছে নাৰায়ণে মোক বুলিলা বচন। এতিয়া নাৰায়ণে বুলি কওঁতে সেই পূৰ্ণ ব্ৰহ্মক আকৌ নাৰায়ণ বুলিয়ে কৈ দিছে। আপুনি যেনেকৈ নাম পঢ়ে তেনেকৈয়ে হ'ব, কিন্তু অকল জানিব লাগে যে এওঁলোকৰ একেজনেই ভগৱান, কিন্তু এওঁলোকৰ ৰূপ আৰু থকা থানবোৰ বেলেগ বেলেগ। এতিয়া কৈছে নাৰায়ণে, মানে পূৰ্ণ ব্ৰহ্ম কৈছে, কাক কৈছে, সদাশিৱক কৈছে, মুটু কৰি তোমাৰো অধিকে হৈবে মান, যেনমতে হৈবে তাৰ কহিব কাৰণ, তোমাক পুজিব মই পৃথিৱীক গয়া, তজু জখ বহাইবোৰ তোমাতে লৈ আহ। এতিয়া কৈছে কি, তোমাক পুজি দেখাবলৈহে মই পৃথিৱীলৈ যাম, আৰু তোমাকে মানে তোমাৰ গুণ গান বঢ়াবলৈহে যাম বুলি কৈছে। এতিয়া কৈছে দাপৰ যুগ আদি তেতাৰ অন্তৰত অৱতাৰ হৈবহু আপুনি জগতত, মানে আপুনি পৃথিৱীত অৱতাৰিত হোৱা বুলি কৈছে। আমাৰ বচনে তুমি হেন কৰি উক, শাস্ত্ৰ কৰি মনুষ্য লোক বহাই উক, আগমত দেখাই উক সংসাৰৰ হু, তাক দেখি হুৱে যেন আমাত বিমুখ, আমাৰ ভকতি পন্ত হবে হুক চন, আন দেৱ পূজা ক হবাৰে হুক মন, আগম দেখায়া কৰা আমাক গুপুত, তেৱেহে প্ৰজাৰ পুষ্ট হৈবে ক বহুত, মাধৱৰ বাক্য হেন শুনিহো আমি, পাছে ভয় হোৱা হেন বুলিলো প্ৰণামী, সহস্ৰক ব্ৰহ্মবত যদি কৰে নৰে, তোমাৰ সেৱাকে তাকো ধৰিবাক পাৰে। এইখিনি আপোনালোকে পঢ়িব। এতিয়া কথাটো হৈছে কি, ইয়াত ভগৱানে, স্বয়ং ভগৱানেই যিটো মানে নিগুণ হৰিনাম, সেইটো নিগুণ হৰিনামটো লুকুৱাই দিলে, সেইটো সহজে ক'ত পাব। এতিয়া মানে কথাটো হৈছে কি, এতিয়া আমি কি কৰিব কৈছে, এই আমাৰ শাস্ত্ৰ কিবা কিবি এইবোৰ কৈছে। সেইটো কাৰণে বস্তুটো হৈছে কি, আমি যেতিয়ালৈকে চলিবলৈ মেলিবলৈ পাই থাকিম, তেওঁলোকেই এইবোৰ মানে সংবিধান বনাই থৈ গৈছে, গতিকে তেওঁলোকৰ আদৰ্শ মতে আমি এইখিনি চলি থাকিব লাগিব। কিন্তু যেতিয়া আমি উঠিব মেলিব নোৱাৰা হ'ম, তেতিয়া কি কৰিব লাগিব, সেই নিগুণ হৰিনামত ধৰিব লাগিব। নিগুণ সম্পূৰ্ণ চব বাদ দিব লাগিব, শাস্ত্ৰ ধৰ্ম কৰ্ম এইবোৰ চব বাদ দি, মছজিদ যত যি আছে চব বাদ দি পিনি কি কৰিব লাগিব, নিগুণ হৰিনামত ধৰিব লাগিব। এতিয়া নিগুণ হৰিনামটো এতিয়া কি, সেইটো নিগুণ হৰিনামটো এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাই, আছে থকাটো, কিন্তু প্ৰকাশ কৰা নাই। এতিয়া প্ৰকাশটো কৰিম বাৰু লাহেকৈ, ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি ক'ৰবাত যদি কিবা এটা ভুল হৈছে আঙুলিয়াই দিব, মোকো উপকৃত কৰা হ'ব। আমি এইটো মানে কিবা এটা বুলি নহয়, আমি আলোচনা মৰ্মে মানে বস্তুটো ক'ত কি হৈ আছে এইটো চাইছোঁ। ইয়াকে কৰি পিনি আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ, আৰু বহু ৰহস্য আছে, লাহে লাহে কৰি থাকিম বাৰু। এতিয়া এইখিনিকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান, হৰ হৰ পাৰ্বতী পতে, নমো নমঃ, ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ।